2 দিনৰ ভিতৰতে অসমৰ ৰাজ্যপালে নতুন এৰিয়াবিলাক অন্তৰ্ভুক্ত কৰিব, যেটো আমাৰ প্ৰায় বিশ্বনাথ পৰ্যন্ত হ'ব। গতিকে নতুন কৰি যি আমি 22খন গাঁও দিছো, টোটেল 60খন গাঁও হ'ব। গতিকে গোটেই প্ৰক্ৰিয়াবিলাক চলি আছে আৰু আমি আপচুৰ লগত সময়ে বহি जोंनि गेजेराव सफैनो हादों जोंनि मानगोनां आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा बिथाङा दिनैनि जोंनि अन्थाइ खाम्फा गायसननाय हाबाफारिखौ मावफुंजेनसिगोन। Ladies and gentlemen, pleased to announce the arrival of Chief Guest Honorable Chief Minister of Assam, Dr. Himanta Biswa Sharma ji. আমি আগবাঢ়ি গৈছো আজিৰ এই অনুষ্ঠানতে সংগতি ৰাখি আৰি থোৱা চাইক্লেটখনলৈ মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিতিত চাইক্লেটখনৰ সবিশেষ ব্যাখ্যা কৰিব PWD বিল্ডিঙৰ ওদালগুৰি বাক্সা ডিভিজনৰ মুখ্য অভিযন্তা শ্ৰীযুত হীৰেন দাসদেৱে আৰু তেখেতক এই অনুষ্ঠানটো আদৰিবলৈ মই অনুৰোধ জনাইছো। তেখেতক সহায় কৰিব মুখ্য কাৰ্যবাহী অভিযন্তা হৰে কৃষ্ণ শৰ্মা ডাঙৰীয়াই। স্পৰ্টছ ব্লক হ'ব আৰু ইয়াত গেলাৰী দিয়া নাই না চাৰিওফালে আৰু ইয়াত কি দিছে এইটো সাইক্লেন ব্যাখ্যা করা অনুষ্ঠান মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা আমি তেখেতক পুনৰবাৰ স্বাগতম জনাইছো। ধন্যবাদ। अपना स्थान prepared रखें। May I also request Honorable and also CEM of BTR, Shri Pramod Bora sir. तो ये हमारे मेंबर्स ये कौन सा मिलन है? तो हम इस बार पहली बार यहाँ पे ट्राई किया था, हमें सक्सेस हुआ। মোৰ ল'ৰাটো 3 বছৰীয়া আজি আমাৰ বাস্কা জিলাৰ মুছলপুৰত জিলা ক্ৰীড়া ষ্টেডিয়ামখন বা যাক আমি ডিষ্ট্ৰিক্ট ষ্টেডিয়াম কওঁ তাৰ নিৰ্মাণৰ কাম আমি আৰম্ভ কৰিলোঁ। ইয়াত এটা ছুইমিং পুল হ'ব, ইয়াত ষ্টেডিয়াম হ'ব, ইয়াত এথলেটিক্স ট্ৰেক হ'ব। ভৱিষ্যতে আমি দ্বিতীয় পৰ্যায়ত ইয়াৰ গেলাৰীসমূহো আমি নিৰ্মাণ কৰাৰ কাৰণে চেষ্টা কৰিম। আজি যিটো আঁচনি প্ৰায় 42 কোটি টকা এই আঁচনিখনত ব্যৱহাৰ হ'ব। অনাগত দিনত বাস্কা জিলাৰ উপায়ুক্তৰ কাৰ্যালয় এটাৰ বাবে 25 কোটি টকা আৰু চাৰ্কিট হাউচ এটা নিৰ্মাণৰ বাবে মই 5 কোটি টকা দিয়াৰ কথাও ঘোষণা কৰিছোঁ। আৰু খুব 2 দিনৰ ভিতৰতে আমি BTRৰ বাবে নতুনকৈ ৰাস্তা ঘাট বনাবৰ কাৰণে 500 কোটি টকাৰো আমি অনুমোদন জনাম। ঋণগ্ৰস্ত মহিলাক NOC দিয়াৰ কথা 13 তাৰিখে মাইক্ৰ' ফাইনেন্সৰ যিসকলে 25,000 টকালৈকে ঋণ লৈছিল তেওঁলোকে NOC পাব আৰু তেওঁলোকৰ ঋণো মাফ হ'ল আৰু ভৱিষ্যতে তেওঁলোকে নিজা কৰি ঋণ ল'বও পাৰিব। আৰু 11-12 তাৰিখে অৰুণোদয়ৰ 7 লাখ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব আৰু ইয়াৰ মাজতে আমি হাইস্কুলৰ ক্লাছ 9ৰ ছোৱালীসকলৰ বাবে চাইকেলো বিতৰণ কৰিম। শিক্ষক নিযুক্তি আৰু আৰক্ষীৰ কথা কৈছে। আৰক্ষী নিযুক্তিৰ 7 তাৰিখে এডভাৰটাইজ ওলাব প্ৰায় 5,500 পোষ্টৰ অলপ 5,600 5,400 এনেকুৱা হ'ব আৰু এই মাহৰ ভিতৰতে আৰু 15,000 চৰকাৰী পদৰ নিযুক্তি ওলাব। সেইটো আৰক্ষী নহয়, আন ডিপাৰ্টমেণ্টে। আন এটা প্ৰশ্ন সুধিব খোজো, দিহিৰা সমষ্টিৰ 3খন গাঁও ৰাইজে ভূমিপত্ৰৰ কাৰণে আন্দোলন কৰি আছে। আপুনি মই নাজানো, মই সুধি দিম। এতিয়া BTRত 2টা সমষ্টি আছে, এটা হ'ল ওদালগুৰি আৰু এটা হ'ল কোকৰাঝাৰ। গতিকে ভগাই যোগাই ল'ব লাগিব। চাই লওঁ, আলোচনা এতিয়াও হোৱা নাই, কিন্তু ভগাই যোগাই ল'ব লাগিব। মইতো BTRৰ বিষয়ে নাজানো, আপোনালোকে এইখিনি প্ৰমোদ বড়োক পৃথককৈ সুধি ল'ব। BTC চুক্তিটো চব ৰূপায়ণ হ'লেই আৰু এতিয়া লাহেকৈ গোটেই
ক্লজবিলাক আমিতো 3 মাহে বহি থাকোঁ আৰু 2-এদিনৰ ভিতৰতে অসমৰ ৰাজ্যপালে নতুন এৰিয়াবিলাক অন্তৰ্ভুক্ত কৰিব, যিটো আমাৰ প্ৰায় বিশ্বনাথ পৰ্যন্ত হ'ব। গতিকে নতুন কৰি যি আমি 22খন গাঁও দিছোঁ, টোটেল 60খন গাঁও হ'ব। গতিকে গোটেই প্ৰক্ৰিয়াবিলাক চলি আছে আৰু আমি আপচুৰ লগত সময়ে বহি আছোঁ চুক্তিখন যাতে আমি আগুৱাই লৈ যাব পাৰোঁ। তামোলপুৰৰ কি কাৰ্যসূচী দল? তামোলপুৰ দলংখন আজি উদ্বোধন হ'ব। ঠিক আছে। ধন্যবাদ।